Hey guys, namaskar, welcome back to my channel. আৰু মই এতিয়া ৰাতি প্ৰায় 7টা মান বাজিছে আৰু অকণমান বাৰ্থডে এখনলৈ যাওঁ বেটিহঁতক মাতিছে তো বেটিহঁতৰ লগতো মই যাবই লাগিব নহ'লেতো সিহঁতি কান্দিব তেতিয়া আপোনালোককো লৈ যাম তেম্পো লগ কৰি থাকোঁ যাম बर्थडे जा रहे हो तुम दोनों सेम सेम पहना है क्यूटी पाई गिफ्ट লৈ লওঁ गिफ्ट লৈ আছো এতিয়া দোকানত আহি পালো আৰু ইহঁতি চাকচোন ইমান ধুনীয়া ডান্স কৰিছে আৰু আমাৰ বেটিও লাগি গ'ল পাছফালে ইমান ধুনীয়াকৈ নাচিছে সৰু সৰু ছোৱালীবোৰ ভাল লাগে ন এনেকৈ নাচিলে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাকে দেখুৱালোঁ আপোনালোকৰ লগত চাই থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ ভাবিয়ে সব অকলে খাব এইকেইটা কেক কাটাৰ পাছতে মই ভাত খাবলৈ বহিলোঁ মোক সোনকালে দি দিলে কাৰণ মই যামগৈ বেটিহঁতকো খুৱাই ল'লোঁ তাকে বৰ ধুনীয়া মাংস বনাইছিলে এয়া খাচী মাংস আৰু কোমোৰা বহুত বেছি ভাল লাগিছে মাংস চব্জিটো তাকে আপোনালোকৰ লগত দেখুৱালোঁ আৰু মোক কিমান ডাঙৰ গামলাটো দি দিছে দেখিছেনে খাবলৈ আৰু এই মোৰ দেৱৰৰ ঘৈণীয়েকজনীয়ে মানে অলপ জোকাই আছে মোক গোটেইখিনি খাবলৈ কৈ আছে গামলাটোৰ লগত লৈ লৈছোঁ আৰু হে গাইজ গুড মৰ্নিং আৰু আজি হ'ল নেক্সট ডে মৰ্নিং যোৱাকালি মই আৰু ভিডিঅ' নকৰিলোঁ আহি পেলাই ৰাতি হ'ল যিহেতু আৰু এতিয়া মই দুপৰীয়াৰ খানাৰ আয়োজন কৰি আছোঁ এইফালে চেংমৰা আপোনালোকে বহুতে চিনি পায় বন কচু বুলি কয় যিহেতু মই আজি ফাৰ্ষ্ট টাইম খাম যিহেতু মই আগতে নাই খোৱা আৰু এইফালে লৈছোঁ লাই চেংমৰাখিনি ধুনীয়াকৈ কাটি ল'ম আৰু চেংমৰা শুকান মাছ দি খালে বেছি ভাল লাগে মোৰ লগত শুকান মাছ নাই মই এতিয়া এইখিনি সুদা ভাজিয়ে খাম বন কচু মই আগে পিছে খোৱা নাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম কেনেকুৱা হয় জনাম বাৰু তেন্তে এতিয়া ৰেচিপিবোৰ নিদিম চাগে তো বনাই থাকোঁ স্কুল যাব লগা আছে আৰু এইফালে এয়া দেখিলেনে পটককৈ স্কুলৰ পৰা আহি দেখিছোঁ মোৰ ঘৰত আলহী আৰু এয়া আলহী মোক ফোন চোন নকৰাকৈ আহি ওলালেহি আলহী আহিছে যদি সুদামুদা খাই পেলাই যাব আৰু এইজনী হৈ গ'ল মোৰ ভণ্টি আৰু সেইটো হৈছে ভণ্টিৰ ল'ৰাটো আৰু সেইফালে শুই আছে জোঁৱাই বেটিহঁতি ভণ্টিক দেখি খুব ফূৰ্তি আৰু ভণ্টিহঁতৰ বাবে এয়া মই পটাপট বনালোঁ দালি চেংমৰা লাই শাক ডিম অমলেট আৰু এইফালে লৈ লৈছোঁ তিয়ঁহ কাটি গুড মৰ্ণিং ফ্ৰেণ্ডছ কালি ভণ্টিহঁতি দুপৰীয়া ভাত পানী খাই গুচি গ'ল আৰু মই ভিডিঅ' নকৰিলোঁ আৰু এতিয়া মৰ্ণিঙতে মই আজি ৰুটি বনাব লৈছোঁ এয়া ৰুটি বনাই আছোঁ যিহেতু হাজবেণ্ডে মানে ৰুটি খাই বহুত ভাল পায় আৰু তো মই হাজবেণ্ডৰ কাৰণে ৰাতিপুৱা যিমান কাম থাকিলেও মানে ৰাতিপুৱা মৰ্ণিঙত ৰুটিটো মই বনাই ভালেই পাওঁ আৰু বনাবই লাগে আৰু ভাল পাওঁ খোৱায়ো ভাল পাওঁ তো এয়া ৰুটি বনাই ল'লোঁ আৰু এইফালে মই মাংস চব্জি ৰাতি বনাইছিলোঁ যিহেতু ৰাতি নেদেখুৱালোঁ ভিডিঅ' চিডিঅ' নকৰিলোঁ তো এই মাংস তৰকাৰী অলপ বেছিকৈ আছে তো এয়া দি খাই দিম আৰু ৰুটি চবেই তো মাংস ৰুটি খাই লওঁ খাই বৈ পিছত আপোনালোকক আকৌ লগ পাম চাই থাকিব ভিডিঅ'টো শেষলৈকে মৰ্ণিঙতে আজি ঢেৰ কাম কৰিলোঁ সেইগাল কাপোৰ দেখিছেনে গোটেইগাল ধুই মেলিলোঁ আৰু এইফালে মেটখন উলিয়াই দিছোঁ আৰু মেটখন ৰ'দত দিছোঁ কাৰণ বেটিয়ে আজি ডাঙৰ ঘটনা কৰিলে ৰাতিটো বৰ দীঘল হৈছে ন মুতি দিলে বিচনাতে তাকে উলিয়াই দিলোঁ আৰু এতিয়া আকৌ তিয়াই আছোঁ কাপোৰ এইখিনি ইউনিফৰ্ম এফালে এয়া চাৰ্ফ যিহেতু মোৰ ৱাশ্বিং মেচিন নাই এইটোৱে মোৰ ৱাশ্বিং মেচিন হাঁহি উঠিছে মোৰ কাৰণ ৱাশ্বিং মেচিন নাই মই কিবা এটা কৈ আছিলোঁ ভইচটো অফ কৰি দিলোঁ বগা কাপোৰখিনি এক্সট্ৰাকৈ তিয়াইছোঁ ৱাশ্বিং মেচিন নাই যদি এনেকেই কৰোঁ আৰু কাপোৰ ধুই একদম গা পা ধুই আহিলোঁ আৰু মই ভাতৰ মানে আজি অকল ভাতটোহে বনাইছোঁ ৰাতিপুৱাৰে মাংস চব্জি আছিলে হাজবেণ্ডটো নায়েই তো এতিয়া মই ভাত খাব লৈছোঁ ইহঁত দুইজনীকে লগত লৈ ইহঁত দুইজনীকো গা পা ধুৱাই ল'লোঁ তো ইহঁত দুজনী ইমান লেতেৰাকৈ খাইছে ন পেলাই জুলাই গোটেইখন লেতেৰাকৈ খালেও নিজে খাব দিওঁ আৰু নিজে খালে ভাল আৰু এই মৰহি যোৱা জলকীয়াকেইটা দেখিছেনে জলকীয়া নাই ঘৰত এই 3টাই আছে সেইকেইটাও তাকো মৰহিলে তিয়ঁহ কাটি লৈছোঁ আৰু এয়া মাংস লৈ পেলাই দুপৰীয়া সাঁজটো এনেকৈ খাই লওঁ আৰু ল'ৰা ছোৱালী দুটাকে লগত লৈ
ছোৱালী দুজনীক লগত লৈ পেলাই এয়া বহিলোঁ খাই বৈ লওঁ আৰু একেবাৰে খাই বৈ আপোনালোকক লগ পাম 3 দিনৰ পৰা ভিডিঅ' কৰিয়ে আছোঁ মোৰ ভিডিঅ' শেষেই হোৱা নাই কেতিয়ানো শেষ হ'ব গাইছ সন্ধিয়া প্ৰায় 6টাই বাজিলে মই ঘৰ চোতাল সাৰিলোঁ কাপোৰ কানি ভৰাই মেলি আনিছোঁ আৰু ইয়াৰ কাপোৰ কানি গোটেই বিচনাত জাপিম একদম ডাঙৰ কথা কি বাৰু জানেনে ডাঙৰ ঘটনাটো হ'ল মই এতিয়ালৈকে মেটখন আনিব পৰা নাই মেট চাক বিচনা এনেকৈ পৰি আছে সেয়া কাপোৰ মেটখন মই আনিব পৰা নাই নহয় ইমান গধুৰ মেটখন মই কেনেকৈ আনিম অকলে এওঁ নাই তাকে এতিয়া কি কৰোঁ এয়া বিচনা এনেকৈ পৰি আছে মতা মানুহ নহ'লে ঘৰত বহুত দিগদাৰ তাকে এতিয়া তেওঁ মোৰো আজি খুব গাটো বেয়া লাগিছে চকুবোৰ ফুলি আছে দেখিছেনে চকুকেইটা ইমান খজুৱাই আছে এওঁ অহালৈ বাট চাই আছোঁ এওঁ আহিব মেট আনি দিব বিচনা পাৰিম এতিয়া কাপোৰখিনি জাপোঁ সন্ধিয়া হৈ গ'ল আৰু বেটীহঁতক হোমৱৰ্ক কৰোৱাই লওঁ বেয়াও লাগে ন মতা মানুহ নহ'লে ঘৰৰ কাম বন এনেকৈ অধৰুৱা হৈ থাকে ন আৰু ইমান ডাঙৰ সেইখন মই কেনেকৈ দাঙি আনিম দাঙি আনিব নোৱাৰিম চোচৰাইও আনিব নোৱাৰিম দৰ্জাখন দি নমাব নহয় তাকে এতিয়া কৰি মেলি লওঁ তাৰপাছত দেখুৱাম আৰু চাই থাকিব শেষৰলৈকে হে গাইজ হাজবেণ্ড আহিলে মেড লগাই দিলে ৰাতি ভাতো খালোঁ ভিডিঅ' কৰাই নাই যিহেতু মই আৰু এতিয়া ইহঁত দুয়োজনীকে শুৱাই দিছোঁ বিচনা চিচনা চব ৰেডি কৰি আমাৰ ফেনো চলে এফালে কম্বলো লয় দেখিছেনে দুইটাই চলে তেন্তে মই আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে চাই মোক সহযোগিতা দিছে তেওঁলোকৰ বাবে বহুত বহুত ধন্যবাদ লগতে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তো ভিডিঅ'টো সামৰি দিওঁ আপোনালোকে ভালে থাকিব সুস্থ থাকিব তেন্তে আজিলৈ বাই বাই আকৌ নতুন এটা ভ্লগ লৈ মই আপোনালোকৰ মাজলৈ আহিম বাই বাই গুড নাইট